Hey guys, welcome to my YouTube channel. এই মাত্ৰ ঘৰ আহি পালো গুৱাহাটীৰ পৰা। ঘৰত আহি এটা ভাল খবৰ শুনিলো, এটা নহয় দুটাই ভাল খবৰ। হয়তো টাইটেল থাম্বনেল চাই নিশ্চয় গম পাইছে কি খবৰ, কি কথা, কি বাৰ্তা সকলো কাম আজি ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। আজিৰ পৰা এসপ্তাহ মান আগতে মই এপ্লাই কৰিছিলো Google AdSense কাৰ্ডখন আৰু সেই কাৰ্ডখন ৰ'ব দেখুৱাই দিছো। তো এইখনে কাৰ্ডখন Google AdSense আৰু এই কাৰ্ডখনত 1.5 বছৰৰ কষ্ট সোমাই আছে মোৰ। মানে চাওক যিসকলৰ ইউটিউব চেনেল আছে, ইউটিউবত ভিডিঅ' বনায় সেই সকলে গম পায় যে এই কাৰ্ডখনৰ কিমান মূল্য, এই কাৰ্ডখনত কিমান কষ্ট সোমাই থাকে। মানে সঁচাকে আজি পাই বহুতে সুখী। এতিয়া এই কাৰ্ডখনৰ অলপ কাম আছে বাৰু মোৰ কিবা কানি তো দেখাম বাৰু। আৰু এটা ভাল খবৰ আছে, যিটো খবৰ মানে 10K ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে মাত্ৰ আৰু 12টা ছাবস্ক্ৰাইব লাগে। তো এই 12টাটো হ'লে মানে কিবা এটা কৰি আছো ৰ'ব। সঁচাকে আজি মানে কিবা এটা ভাল লাগি আছে মোৰ। সেইফালে 10K ছাবস্ক্ৰাইব হ'ব আৰু এইফালে Google AdSense কাৰ্ডখনো আহিল। মানে কোনি মাতে মোক আজি ঠাই চালাম বল এতিয়া। তো এইফালে সৰু ধন আহিল আৰু সৰু ধন আৰু মই এতিয়া এই Google AdSense খন মানে আনবক্সিং কৰিম না কি কয় দে ধৰ মোবাইলটো ধৰ তই মোবাইলটো ধৰ চাওক Google AdSense এতিয়া কেনেকৈ খুলিব লাগিব এইটো দেখাই দিছো বাৰু। টিপটো নৰ্মেলে চাইডেদি চিন থাকিব, সেই চিন মতে খুলিলেই হ'ল আৰু মই খুলিলো হৈ গ'ল খোলা। এতিয়া ইয়াৰে ভিতৰত কি আছে সেইটো দেখাব নোৱাৰিম বাৰু, এইটো একদম পাৰ্চনেল। এইটো মানে কৈ আছো কি কি আছে ভিতৰত। আৰু এইফালে আমাৰ সাজিদ ভাই ফেমিলিত 10,000 ছাবস্ক্ৰাইব হ'ব ইয়াৰ মাত্ৰ দুটা লাগে আৰু দুটা লাগে মাত্ৰ। Oh my god, এইফালে কেক আনছো ফুৰছন মোবাইল এই ৰাতিখননো ক'ত কেক বিচাৰি পাম। 5 টকীয়া কেক এটা কিনি আনি কাটিলো দেই আমাৰ দাওখনেদি, মানে 10,000 ফূৰ্তিতে আৰু খাওঁ দিয়ক সকলোৱে। অলপমান খাওক আপোনালোকে, চৰি এনেকে খাব নোৱাৰে। আহিব কালি মিঠাই আৰু চাহ খাই যাব আহিফালে। এইফালে সৰু ধনেও খাই আছে, তন্দুও খা অলপ চাই থাকব নালাগে ল যা খা। 10,000 হৈছে যে আজি। তো তেনেকে হ'ল সৰু ধনেও গ'ল ঘৰত কেক চেক খাই, মানে সেই দামী কেক নহয় সৰু মান কেক এটা ঘৰত আছিল, সেইটো কেক কাটিলো দিয়ক। ধেমালি নহয় 10,000 ছাবস্ক্ৰাইব যদিও সহজ বুলি ভাবিব পাৰে, সহজ নহয়। এটাকে ছাবস্ক্ৰাইব কৰি 10,000। প্ৰথমেতো 0ৰ পৰা 1,000টা ছাবস্ক্ৰাইব কৰোঁতে বহুত টান। মানে প্ৰথম অৱস্থাত মানুহে ছাবস্ক্ৰাইব কৰিব নোখোজে আৰু প্ৰথম অৱস্থাত ভিডিঅ' এনেকুৱাকৈ ভাইৰেল নামাৰে। তো কি বুলি ধন্যবাদ দিম আপোনালোকক, সদায় এনেকুৱাকৈ মৰম ভাল পোৱা দি যাব। এই মৰমৰ মূল্য মই ভিডিঅ'ৰ যোগেদি সদায় দি যাবলৈ চেষ্টা কৰিম। যিহেতু 10K হ'লে মই এটা Q&A ভিডিঅ' বনাম বুলি ভাবিছোঁ। আপোনাৰ যদি মোৰ ওপৰত কিবা প্ৰশ্ন সুধিব লগা আছে সুধিব পাৰে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত গৈ। মানে মই ধুনীয়াকৈ ভিডিঅ' বনাই মই উত্তৰটো দিবলৈ চেষ্টা কৰিম সকলোৰে। তো কমেণ্ট কৰক জল্দি মোৰ ওপৰত কি জানিব লগা আছে। তো সদায় আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ভাল লাগিল আজি 10K হ'ল।